বয়া বাই M1 সেইটো ইয়াতে ছাপোৰ্ট কৰা নাই মাইকটো কিনি ল'লোঁ ho so what's up guys welcome back to my channel so আজি আকৌ লাখটকীয়া গৈ আছোঁ এটা বিশেষ কাৰণত ইমান ডাঙৰ কাম নহয় সৰু কাম এটা এই কামটো কৰিব লাগিব ওকে so কি কামত গৈছোঁ সেইটো গম পাব মোৰ মটৰ ব্লগিঙত আৰু বেক সাইডত মই কল ষ্টাৰ্ট কৰি থৈ দিছোঁ বাইক এণ্ড চাই থাকক অলৰাইট গাইজ আজিৰ পৰা মটৰ ব্লগিং ষ্টাৰ্ট সাউণ্ডটো কেনেকুৱা আহিছে এইটো মই গম নাপাওঁ বাৰু কাৰণ যিটো বস্তু আনিব গৈছে সেইটো সাউণ্ডৰ ক্ষেত্ৰতে ভাল কাৰণ মই যি মাইক আনিছিলোঁ বয়া বাই M1 সেইটো ইয়াতে ছাপোৰ্ট কৰা নাই সেইটো কাৰণে আজি মই আকৌ গৈ আছোঁ মাইক আনিবলৈ তো ডিউটি কেনেকুৱা আহিছে পাব গাইজ আজি মই মানে ৱাটছটো পিন্ধি আহিব পাহৰি থাকিলোঁ এনেহ'লে মানে ৱাটছটো পিন্ধি পিনে ওলাওঁ মানে ঘড়ীটো নাথাকিলে একেবাৰে হাতখন খালী খালী লাগে তো আজি কিবা এটাই লাগিছে মানে ইমানেই এক্সাইটমেণ্ট আছিল মোৰ মটৰ ব্লগিং কৰিম বুলি ৱাটছটোৱে আনিব পাহৰি থাকিলোঁ মই দিয়ক এনেকৈয়ে চলোঁ আৰু ঘূৰি যায় নেকি হয়নে নহয় এতিয়া বাইক কিনি ল'লোঁ GoPro setup কমপ্লিট বুলি ক'ব নোৱাৰোঁ কাৰণ এতিয়াও বেটাৰী ল'ব আছে এক্সট্ৰা বেটাৰী কৈছে এটা বেটাৰীতে কিমাননো দেৰিলৈকে কৰিব পাৰিম চ' এইপিনে আছে ৰেইনব' ডিজিটেল ইয়াৰ পৰা লৈছোঁ মই চ' অকণমান সময় লাগিল মোৰ কাৰণ অকল এটা বস্তুৱে নহয় বহুতখিনি বস্তু কিনিবলৈ আছিলে মোৰ বহুত এক্সট্ৰা বস্তু কিনিবলৈ আছিলে এণ্ড দেন অকণমান ৰেইনব' ডিজিটেলতে বহি পিনে মই হেলমেটত মোৰ মানে মাইকটো ঠিক কৰি ল'লোঁ যাতে আপোনালোকক ভালকৈ দেখাব পাৰোঁ চ' ভিউটো কেনেকৈ আহি আছে এইটো প্লেচটো বহুত বেছিয়ে ভাল লাগে মোৰ কাৰণ ইয়াতে ষ্ট্ৰীট ফুড বহুত ধৰণৰ পায় বহুত কিবা কিবি পানী পুৰি ম'ম'জ ফ্ৰাইড ৰাইচ চিকেন চাওমিন চব চাট পায় ভেলপুৰি পায় মানে কি ক'ম আৰু জুচ পায় চব পায় আৰু যি মানে ফাষ্ট ফুড আছে এইবিলাক চব পোৱা যায় ইয়াতে আৰু ইপিনেদি গ'লে মানে এটাই বেছি ভাল যে ইমান এটা জাম নাথাকে আৰু এইটো টাইমত হ'ব বাৰু অকণমান কজ যোনটো তাৰমানে কলেজ টাইম সেইখিনিতো অভাৰ হ'ল ন তো কলেজৰ পৰা ষ্টুডেণ্টবিলাক ওলাই আছে চ' অকণমানতো ভিৰ হ'বই বাৰু বাট গাড়ীৰ ক্ষেত্ৰত ইমান নাথাকে আৰু জামটো চ' মই ইপিনেদিয়ে অহা যোৱা কৰোঁ ইমান আৰু ঘূৰি পাকি যাই নাথাকোঁ মই ইপিনেদিয়ে যাওঁ যাতে ইমান এটা জাম নাপাওঁ চ' খাই থকা টাইমত এটা শ্লোগান ভাবিছিলোঁ শ্লোগানটো ক'বলৈ অকণমান লাজো লাগিছে কিন্তু ক'বলৈও মন আছে আপোনালোকৰ লগত শ্বেয়াৰ নকৰিলে কাৰ লগত কৰিমনো মই হয়নে নহয় চ' শ্লোগানটো এনেকুৱা টাইপৰ যে সুবহ পিয়া থা দুধৱালা চাই টোপনি ভাংগা অভি হম ৰেডি টু হাই ফ্লাই ৱাহ কি চালিয়া আছিল মোৰ ফালৰ পৰা আপোনালোকে কেনেকুৱা পালে এইটোতো মই নাজানো কিন্তু মোৰ ফালৰ পৰা এইটো মানে অকণ মানে কি ক'ম আৰু ভাল আৰু বনাইছোঁ যিহেতু মই নিজে চ' নিজৰ ভাল লাগিছে মোৰ মানে নতুন ন সেইটো কাৰণে আৰু মানে অকণমান নাৰ্ভাছো আছোঁ ক'বলৈ কথা মন কি কৈ আছোঁ মই দেখিছে আধাতে আটকি যাওঁ কিবা ক'ব ওলাইছে কিবা কোৱা যায় মানে ক'বলৈ মনো আছে কিন্তু ক'বও নোৱাৰোঁ মানে কিবা ক'ব খুজি থাকিলে কিবাহে কোৱা যায় বুজিছে চ' সেইটো প্ৰব্লেমটো এতিয়া ফেচ কৰিছোঁ পিছতকৈ হয়তো ঠিক হ'ব এনেও ঠিক হ'ব জানো অকণমান টাইম লাগিব একদিনতেতো আৰু প্ৰ হৈ নাযাওঁ চ' অকণমান টাইম লাগিব আহি যাব নহয় আহিবই লাগিব তাৰপিছত আৰু কেইদিনমান পিছত একদম লাল্লান টাপ ভিডিঅ' পাব তেতিয়া আৰামছে ধুনীয়াকৈ লাহে যাওঁ বঢ়িয়া কৰি ये कर लो पहले, ये कर लो। हाँ बढ़िया।
মানে নিজে ৰুল বনাই ল'লে আৰু ট্ৰেফিক পুলিচ নাই যেতিয়া এইখিনিত নিজে আহি গ'ল আৰু ইপিনে বাছৰ মানে খুন্দা খালেও টেনশ্যন নাই আৰু বাছৰ ভুল হ'ব এইটো এইটো আৰু গজব আৰু মানে প্ৰথম মানে ব্লগ কৰিছোঁ মটৰ ব্লগত কি দেখিছোঁ মই কিবা বেলেগে হৈছে দেখোন আজি মানে সদায়তো এইবিলাক মই দেখা নাপাওঁ কিন্তু আজি মানে গোটেই মানে উল্টা চলি আছে চব বস্তু মানে কি মানে গোটেই মানে চবে মানে মোক কণ্টেণ্ট দিয়াতে লাগি আছে কণ্টেণ্ট বাতৰি আছোঁ মই এতিয়া চাৰিওপিনৰ পৰা কণ্টেণ্ট লৈ আছোঁ নাই নাগাওঁ গান কপি ৰাইট লাগি যাব ভাই খেদেলা মাত হ'লেও কি হ'ল গান গালে কপি ৰাইট লাগিব আৰু কাউৰী হেন চাউণ্ড হ'লেও কপি ৰাইট লাগি যাব পাৰে ঠিক নাই দেই গান নাগাওঁ সেইকাৰণে ভাবিছিলোঁ গান এটা গাওঁ বুলি কিন্তু নাগাওঁ আৰু যেনেকৈ কি চাউণ্ড নহওক লিৰিক্সখিনিতো বেলেগৰ ন মানে প্ৰথম ভিডিঅ'ত মানে অকণমান বেছিয়ে অসমীয়া ক'লোঁ বেছিয়ে মানে অকণ কিবা বেলেগ টাইপ লাগি গৈছে মোৰ নিজকে চাই পিনে মানে এনেকুৱা টাইপ দিছে এইটো ময়ে হয় না চ' মই বিশেষকৈ এনেকৈ কথা পাতি ইমানটা নাপাতোঁ কিন্তু পাতোঁ ইমান আৰু বেছি অসমীয়াও নকওঁ কিন্তু সেনেকুৱা টাইমত মোৰ যোৱাকালি মানে যোৱাকালিহে ভিডিঅ' আহিছে চ' যোৱাকালি কি হ'ল মই গম নাপাওঁ মানে যোৱা পৰহি কি হ'ল মই গম নাপাওঁ যে ইমানেই অসমীয়া ওলাইছে মোৰ কি ক'ম আৰু সেনেকৈ মই কথা নাপাতোঁ কিন্তু মই এনেই নৰ্মেলি কথা পাতি আছোঁ এতিয়া যেনেকৈ কথা পাতি আছোঁ সেনেকৈ কথা পাতিম এইটো ব্লগৰ পৰা চ' কেমেৰাৰ সন্মুখত আছিল ন মুখখন মোৰ ওলাই আছিল ন সেইটো কাৰণে বেছি অসমীয়া ওলাই আছিল চাগে চ' এতিয়াতো মই কেমেৰাৰ বেক চাইডত আছোঁ ন সেইটো কাৰণে মোৰ ইমান এটা লাজ এটা লগা নাই চ' মই যিটো নৰ্মেল হয় সেইটোতে কথা পাতিম আৰু ব্ৰিজ খালী আছে পুৰা মই ভাবিলোঁ কি যে গণেশগুৰিতে যাওঁ নেকি তাৰপিছত ভাবিলোঁ কি যে জাম পাম সেইটো কাৰণে গণেশগুৰিৰ প্লেনিংটো কেঞ্চেল কৰি দিলোঁ ইপিনেদিয়ে যাওঁ আৰু ইমান জামত আৰু কোনে আৰু থাকিব পাৰিব আৰু জামত নোৱাৰোঁ মই একদম ভাগৰ লাগি যাব এনে ভাগৰ লাগি আছে চ' এইপিনেদিয়ে যাওঁ চ' মোৰ কেমেৰা এংগেলটো ঠিকে আছেনে ক'ব ঘৰত গৈ পাইতো চামেই মই কিন্তু আপোনালোকৰ পৰা গম পালে আৰু অলপমান ভাল লাগিব কমেণ্ট ছেকশ্যনত জনালে মোৰ ভইচটো বা কেনে আহিছে সেইটোহে এতিয়া এটা মানে ইণ্টেন্স হৈ আছে মোৰ যে মোৰ ভইচটো কেনেকুৱা আহিছে ভাবিছোঁ যে এতিয়া টিভি টাৱাৰ হৈ যাম ন টিভি টাৱাৰত অকণমান সময় ৰখি পিনে মই চাম যে ভইচটো ক্লিয়াৰলি আহিছেনে নাই নহ'লে আৰু পপত হৈ যাব যদি ভইচটোতো আহিছে একদম লল্লান টাপত ভিডিঅ' আহি যাব কালি মানে আৰু গমেই পাইছে আৰু কালি মানে কি হ'ব আজি বৃহস্পতিবাৰ যিহেতু কালি শুক্ৰবাৰ নেক্সট ডে য়েছ চ' ইয়াৰ পৰা একেবাৰে টিভি টাৱাৰ যাই পাওঁ দেন লগ পাই আছোঁ सजना जी मैनू छड़ के नहीं जाना कदी झूठे वादे सही दिल से निभाना कदी लंबी रातें सही ख्वाब तो दिखाना कदी मैं हूँ तारा तेरा चांद बन जाना कदी परदेसी तेनों जरा जिस्म का शौक नहीं दिल दीवाने तेनों बेवफा का रोग नहीं कुड़ियों दा मेला कुड़ी नाल तेरी मौज नहीं तू ही है रब तुझे रब की कोई खोज नहीं जान मेरी जानी पर जानी मैनू छड़ना नहीं आनी तेरी याद हर दफा कौन समझ आए जब टूट जाए साए हाय रब जब हो So yes guys, voice আহি আছে ভইচটো কেনেকুৱা আছে সেইটোও জনাই দিব চ' এতিয়া গ্লভছ খুলি লৈছোঁ কজ ঘৰ বেছি দূৰত নাই চ' গ্লভছো খুলি পিনে বেগত লৈ লৈছোঁ গাইজ
গ্লভছযোৰটো খুলি লৈছিলোঁ, এতিয়া ঠাণ্ডা লাগিছে হাতত। একো নাই, ঘৰ বেছি দূৰ নাই, চ' এনেকৈ যাব পাৰিম। তেল বচাও অভিযান। এণ্ড মানে মই মাইকটো চেঞ্জ কৰিব লগা হ'ল, কাৰণ মই যোনটো বয়া বাই M1 মাইকটো আছিলে সেইটো মই এমাহমান আগতে কিনি থৈ দিছিলোঁ, মানে ফ্লিপকাৰ্টত অফাৰত পাইছিলোঁ। চ' কি ক'ব আৰু, কমতে পাইছিলোঁ তো জানে, লোভ এটা আহি যায়, সোনকালে লৈ লৈছিলোঁ। তাৰপিছত আকৌ এতিয়া আৰু এটা মাইক কিনিব লগা হৈ গ'ল। একো নাই, সেইটোৱে ইউজ কৰিব পাৰিম মই, ফোনত কৰিলে সেইটো ইউজ কৰিম, আৰু এইটো হেলমেটতে লাগি থাকিব। ভাবিছিলোঁ কি যে সেইটোৱে হৈ যাব, কিন্তু এইটোত ছাপৰ্ট নকৰিলে, তো অৱশেষত মই ল'ব লগা হ'ল বেলেগ এটা মাইক। ইয়াতো নতুন নতুন দোকান খুলিছে ফাষ্ট ফুডৰ, ট্ৰাই কৰিব লাগিব। আৰু ইয়াতো এখন আছে, এই টাৰ্ণিংটোতে আছে এখন, য'ত পানী পৰিও পোৱা যায়, বহুত কিবা কিবি পোৱা যায় আৰু নাজানো, খাই পোৱা নাই মই এইবিলাক। চ' খাব লাগিব, এদিন হ'লেও খাম। এতিয়াতো পেট ফুলে হৈছে বাৰু, খাই আহিছোঁ। মানে এতিয়া মোৰ মানে অকল গুৱাহাটীতে আহি থাকিব ভিডিঅ'টো, বাহিৰলৈ এতিয়া নাযাওঁ। নেক্সট ইয়েৰলৈ প্লেনিং আছে, যাম। এতিয়া গুৱাহাটীতে বনাই থাকিম, কিন্তু মন গ'লে যাব পাৰোঁ। তাৰো এটা প্ৰব্লেম আছে নহয়, মন গ'লে নহ'ব নহয়, পইচা মেন পইচা, বুজিছে? চ' যাম, বাহিৰতো যাম, কিন্তু এতিয়া ষ্টাৰ্টিং যিহেতু, এতিয়া গুৱাহাটীৰ ভিতৰতে বনাই থাকিম। নেক্সট ইয়েৰৰ ফাৰ্ষ্ট মান্থলৈ যাম চাগে, নহ'লে ছেকেণ্ড মান্থ চিয়'ৰ যামেই। এতিয়া মানে নতুন নতুন ন, কি কওঁ কি নকওঁ সেইটোৱে লাগি থাকে মোৰ, এইটো কওঁ নে সেইটো কওঁ সেনেকুৱা লাগি থাকে। চ' পিছতকৈতো বাৰু ঠিক হৈ যাবই কৰি কৰি, এতিয়া অকণ প্ৰব্লেম পাই আছোঁ বাৰু, কি কওঁ কি নকওঁ লাগি থাকে এনিটাইম। চ' এতিয়া ঘৰ আহি পালোহি, এইখিনি পাৰ হৈ লওঁ। য়েছ, যদি চেনেলটোত নতুন ছাবস্ক্ৰাইব কৰি দিব, আৰু যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক কৰি দিব, কমেণ্ট কৰিব, আৰু শ্বেয়াৰ কৰিব, বেছিতকৈ বেছি শ্বেয়াৰ কৰিব। আৰু কি আছিলে, বাছ এইখিনিয়ে। Take care, bye bye, peace out.